बिटिआरनि सदर क'क्राझार जिल्लायाव फिन सानै सुबुंनि गोथै देहा मोनदों। क'क्राझार पुलिस थानानि सिङाव थानाय बामुनपारा बेथागाव ओनसोलाव सासे सुबुंनि गोथै देहा मोननायनि गुमुर मोननानै क'क्राझार थानानि पुलिसनि मोनसे हानजाया जाथायथिलियाव नुजाथिहैयो आरो दान्दिसे उनावनो 1 किल'मिटारसो जानथायाव फिन सासे सुबुंनि गोथै देहा थानायनि खौरां मोनो। जाथाय जानाय मोन्नैबो जायगायाव पुलिसा थांनानै गोथै देहाखौ पस्टमर्टेमनि थाखाय राहा खालामनायजों लोगोसे गिबि नायबिजिरनायनि उनाव सोरबा दुथां सुबुङा बुथारलांनायनि सन्देह खालामदों। थैनाय सुबुंखौ क'क्राझार जिल्ला सिंनि बालाघाटनि प्रदीप बसुमतारी आरो गुबुन सासेया धुबुरी जिल्ला सिंनि बिलासिपारानि बादशाह शेख होनना सिनायनो हादों। बे जाथायनि सायाव क'क्राझार पुलिस आरो बुथारजानाय नखरनि सुबुङा खौरां बिजोङाव ओरैबायदि बुङो। হয়, আমাৰ আজি 1:30 বজাত এটা ইনফৰমেশ্যন আহিছিলে কোকৰাঝাৰ থানাত যে এটা ডেড বডি পোৱা গৈছে। এইটো বেথাগাঁও বামুনপাৰাৰ অন্তৰ্গত। কিছু সময়ৰ পিছতে আৰু এটা পালোঁ যে তাৰ ওচৰতে এৰাউণ্ড 1 কিলোমিটাৰ দূৰত আৰু এটা ডেড বডি পোৱা গৈছে। আমি ডেড বডি আইডেণ্টিফাই কৰিলোঁ। তাত এজন মহম্মদ বাদশ্বাহ শ্বেখ বুলি এজন আছিলে আৰু ছেকেণ্ডজন ডিজিজ আছিলে প্ৰদীপ বসুমতাৰী। আমাৰ ইনিচিয়েল যোনটো ইনভেষ্টিগেশ্যন আমি এইটো গম পাইছোঁ যে দুইটা ঘটনা কোৰিলেটেড হয়। আমি কিছুমান এভিডেঞ্চেছ পাইছোঁ যোনটো একেটা এৰিয়াতে হোৱা বুলি গম পাইছোঁ। কিন্তু এতে নিজৰ মাজত স্কাফুল হৈছে নে কোনোবা তৃতীয় ব্যক্তি ইনভলভ আছে সেইখিনি আমি ইনভেষ্টিগেশ্যনত চাই আছোঁ। প্ৰিলিমিনাৰী আমাৰ খুব বেছি দেৰি হোৱাই নাই। আমি গোটেই CDR-DDRখিনি কালেকশ্যন কৰিছোঁ আৰু আমাৰ ইনভেষ্টিগেটিং অফিচাৰে আৰু আমাৰ ক্ৰাইম চিন অফিচাৰে গোটেইখিনি এভিডেঞ্চেছ লৈছে। আমি খুব সোনকালে কোনটো ঘটনাটো কি হৈছিলে আমি উলিয়াবলৈ সক্ষম হ'ম। এতিয়ালৈকে আমি এখন চাকু পাইছোঁ ষ্টেপ হেৰি কৰা যোনটো আৰু কিছুমান এনেকুৱা এভিডেঞ্চ পাইছোঁ যোনটো একেটা ঘটনাত একেটা জেগাতে হোৱাৰ কিছুমান এভিডেঞ্চেছ আছে। এতিয়া আমাৰ ৰিভিল কৰিবলৈ অসুবিধা হ'ব। আমাৰ অলপ টাইম দিয়ক, আমি গোটেইখিনি ক'ম। ষ্টেপ ইঞ্জুৰি দুজনা দেখিছোঁ, দুইজনৰে এটা ছিংগল ষ্টেপ ইঞ্জুৰি ডিউৰিং প্ৰিলিমিনাৰী হেৰি নওঁতে। আমি এতিয়া ইনকুৱেষ্ট কৰোঁতে বা PMত আমি ফাৰ্ডাৰ আৰু ওলাব কিবা বেলেগ ইঞ্জুৰি আছে নেকি। আহিলে আমাক 1টা মানত না 2টা মানত ফোন কৰিল। কোনোবা মানুহ ফোন কৰিছে, মই নাচিনো। ফোন কৰি আমাকে জনালোঁ যে এই নাম্বাৰটা চিনা পায় নেকি। মই চিনা পাওঁ। সেইটো মানুহটো ডেড বডি হৈ আছে। ক'ত আছে বোলে বাউনগাঁও। মই আহিলোঁ, অহাৰ পিছত দেখোঁ ডেড বডি হৈ আছে। মানে পেটতো কিবা ডেগাৰ মাৰি আছে। আমাৰ বাবাক। কি নাম বুলি কৈছিল? মহম্মদ বাদশ্বাহ শেখ। কি গাঁৱৰ হয় ধুবুৰী জিলাৰ? বাউনগাঁও আমার ডিস্ট্রিক্ট কাজাকাটা পাত্রী আমার বাড়ি। আমার দাদা সবজি বিক্রি করছে, গাঁয়ে গাঁয়ে সবজি বিক্রি করেছে। না জানো কোনে মারিছে, মই না জানো কেনেকৈ হৈছে গম পাই না। হয়, ঘটনাটো খুব মৰ্মান্তিক। আমি কেনেকৈ হ'ল আমি গমেই নাপালোঁ। ইমান এটা শান্তিপূৰ্ণ ঠাইত এনেকুৱা ঘটনা ঘটিল, এই গৰিহণাৰ যোগ্য। প্ৰদীপ বসুমতাৰী বুলি মামা হয় নাম। এই বহুত জনপ্ৰিয় মানুহ হয়, গাহৰি পাইকাৰী কৰে। ই বহুত ভাল স্বভাৱৰ আছিল। তো 1টামান বজাত আমি খবৰ পালোঁ যে এই নতুন গাঁও বুলি কয়, মালগাঁও এৰিয়াৰে পৰে, দিবলাই বিলৰ কাষতে এই হাবিত মৃতদেহ পৰি আছে। তো আমি দৌৰা-দৌৰিকৈ আহি চালোঁ যে লেফ্ট ছাইডত তেখেতক কোনোবাই চকা অস্ত্ৰৰে আঘাত কৰি মাৰিছে। আৰু অলপ পিছতে দিবলাই বিলৰ কাষতে আৰু এটা তেনেকুৱা একে ঠাইতে একে জেগাতে আঘাত কৰি আৰু এজন মানুহক কোনোবাই মাৰিছে। দুজনক একে ঠাইতে একে জেগাতে মাৰিছে। এই কিলাৰ হ'ব লাগে, নহ'লে একে ঠাইতে কিয় আঘাত কৰিব। ই জানে কোনখিনি জেগাত আঘাত কৰিলে মানুহ মৰে। তো বহুত গৰিহণাৰ যোগ্য। আমি কোকৰাঝাৰ পুলিচ তথা অসম আৰক্ষীক আমি অতি সোনকালে দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাইছোঁ আৰু ঘটনাটো আচল ৰহস্য কি উদঘাটন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আমাৰ অসম আৰক্ষীৰ প্ৰতি আমাৰ আস্থা আছে। অতি সোনকালে তেখেতসকলে যেন এই দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিয়ে, এইখিনিয়ে ক'বলগীয়া। ওচৰতে মাৰিছে নেকি? হয়, এজন দিবলাই বিলৰ ওচৰতে আছিল পৰি, আৰু এজন 1 কিলোমিটাৰ মান দূৰত নতুন গাঁও বুলি কয়, ইখনো দিবলাই বিলৰ ওচৰতে নতুন গাঁও হৈছে। এইটো আমি সন্দেহ কৰা নাই। চাগে এই দিবলাই বিলৰ মানুহজনক কোনোবাই মাৰা এই মানুহজনে দেখিছিল নেকি, তেখেতক খেদি গৈ তাতে মাৰিলে নেকি, তেনেকুৱা এটা অনুভৱ হৈছে। দুজনৰ মাজত হৈছে বুলি, তেওঁলোকৰ দুজনৰ মাজত কিবা কাজিয়া হোৱা কোনো সন্দেহ আমাৰ হোৱা নাই। কোনোবা ব্যক্তি তৃতীয় ব্যক্তি ইয়াত আছে কোনোবা জড়িত। এইটো সোনকালে
অসম আৰক্ষীক আমি দাবী জনাইছোঁ, কোকৰাঝাৰ আৰক্ষীৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে। তেখেতসকলে অতি সোনকালে যেন ঘটনাৰ আচল ৰহস্য কি আৰু দোষীক যাতে কৰায়ত্ব কৰি শাস্তি দিয়ে, সেইখিনিয়ে হ'ব।